Welcome back to my YouTube channel. Dharmendra Blog. আজি বলক আমি ভিডিও চাবলৈ যাওঁ। আজি ৰঙিয়া শিৱ মন্দিৰত আমি যাই আছো। বলক চাওঁ আমি কি দেখাওঁতে পাই আমি পাৰিলে অলপ পুঠি মাৰি দেখাব চেষ্টা কৰিম। যাই আছো এই পালো শিৱ মন্দিৰলৈ যাই আছো। এই ৰঙিয়া দি যাই আছো। মই কাপোৰ কিনে ভিডিঅ'টো দেখাব নোৱাৰিলোঁ, বেয়া নাপাবা। আৰু পিছিকেলি দেখাম বুলি ভাবিছোঁ। তোমালোকে চাই থাককচোন ভিডিঅ'টো মোৰ লগত আহি থাকক আৰু ক'ত ক'ত যাওঁ চাই থাকক। এই ৰঙিয়া বন্ধ আমি যাই আছো। যাই আছো আমি মানুহ লওকচোন আপোনালোকে মোৰ লগত দেখা পাওঁ দেখাব চেষ্টা কৰোঁ। আমি যাওঁ অলপ দেখাওঁ আমি পুঠি মাৰিলেও ভেটি যাম আৰু চাওকচোন কি কি দেখাব আৰু আপোনালোকে মোৰ লগত আহি থাকক। তোমালোকে নাম চাওক অলপ। চাই লওক কি কি বস্তু দেখাব পাৰোঁ অলপ দোকানত। দোকানে আৰু এই সোণাৰে অলপ সোণা লাগিলে দিব পাৰিব আহিলে ৰঙিয়া পাৰে। সোণা কাপোৰৰ দোকান দেখাবলৈ চেষ্টা কৰিম। কাপোৰ আমি আহি আছোঁ, ছাৰ আৰু মই আহি আছোঁ। আপোনালোকক কি কি বাৰু অলপ দেখাবলৈ চেষ্টা কৰোঁ। এই ৰঙিয়া টাউনত আহি আছোঁ আমি অলপ আপোনালোকৰ মোৰ লগত।
তাৰপিছত এই আচাৰ Assamese pan banaise alke খুব ধুনীয়াকৈ ৰেকৰ্ডিং হৈছে না ধুনীয়াকৈ বনাই তাৰ ଏବେ মিউজিক দিবি দেই এইগিলাখনত আপোনালোকে আহি থাকক খাবলৈ আৰু খাওক আমি লৈ যাম আপোনালোকে আহি থাকক ভিডিঅ'টো শেষ নকৰিব যাই আছোঁ মাৰিলোঁ উভতিলোঁ বিচাৰ ৰঙিয়াৰ পৰা উভতিলোঁ এই বাইকত লৈ যায় বাইক ষ্টেণ্ডলৈ যাই আছোঁ বাইক ষ্টেণ্ডত এই আগত থৈছোঁ বাইক আহি থাকক আপোনালোকে আমি এতিয়া যাবলৈ যাওঁ আগে বাইকখন থ'ব লাগিব বাইকখন থৈ অলপ দেখাওক বলক যা আমি যাই আছোঁ আগে আকৌ গেটে দি আহোঁ আমি যাওঁ বলক অলপ দেখাবলৈ চেষ্টা কৰিম কি দেখাব পাৰোঁ পূজা পূজা লাগিছে মন উৰমিয়া পূজা পূজা লাগিছে মন উৰমিয়া লগে ভাগে চাব যাওঁ বোলা সমনীয়া কোন পিনে যাবানো ক'ত চাবা পূজা কোন পিনে যাবানো ক'ত চাবা পূজা চহৰৰ পূজা পিছে চাবলৈ বৰ মজা আলু কৰে যাদু কৰি কিমান চাবা খেলা দেৱী দৰ্শন কৰিবলৈ লাগে হাঁচা ঠেলা যাকে আহে যায় কিমান মানুহ চাবা যাকে যাকে আহে যায় কিমান মানুহ চাবা মনৰ আশা পূৰাবলৈ কৰে দেৱী পূজা ৰমক জমক কৰি থাকে পূজাৰ ৰভা তলি ৰমক জমক কৰি থাকে পূজাৰ ৰভা তলি কিমান যাবা কিমান চাবা মাথো পূজা থলি দেখিলেহে সমনীয়া পাবা আচল মজা চাওমিন খালোঁ টেঙাটো খাই পেলাই পাণ কিনিলোঁ কিনি পেলাই অলপ দেখা এই আৰু বন্ধ কৰিব ওলাইছে পোহৰ আধা আধি বন্ধ কৰিছে আমি যাওঁ
হাই আমি এতিয়া এই যাবলৈ ওলাইছোঁ ঘৰলৈ যাবলৈ ওলাইছোঁ আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব এই বহুত কষ্ট কৰে বহুত ভাল পায় বহুত আগ্ৰহ আছে এই ভিডিঅ' কৰাৰ কাৰণে আগ্ৰহ আছে অভিনয় কৰাৰ কাৰণে আগ্ৰহ আছে ইয়াক উৎসাহ দিবলৈ ছাবস্ক্ৰাইব কৰিব আৰু কিবা ভুল ভ্ৰান্তি হ'লে কমেণ্টত জনাব নাপাহৰিব বাই বাই হয় বাই বাই